বঢ়িয়া লগা হৈছে দা প্ৰসাদ খাই আছে আজি আমি আহিলোঁ ভীমাশংকৰ মন্দিৰলৈ। চাওকচোন আহি পোৱাৰ লগে লগে বৰষুণ জাকো আৰম্ভ হ'ল। ছাতি লৈ লৈ বাবা দৰ্শনত সেয়েহে যিখন দোকানত আমি ছাতি ধূপ লৈছিলোঁ সেইখনৰ দোকানীজনীয়ে আমাক ছাতি 3টা দি দিলে। এতিয়া উঠি আছোঁ পাহাৰৰ ওপৰত। যিহেতু মন্দিৰটো পাহাৰৰ ওপৰত আছে, বহুখিনিয়ে উঠিব লাগে আৰু যাই থাকোঁতে মাজ ভাগতে আমি এটা গণেশ মন্দিৰ পালোঁ, সেইটোত সেৱা জনালোঁ। গণেশ মন্দিৰৰ পৰা ওলাই আহি বাহিৰৰ পৰিৱেশটো এবাৰ চাওকচোন, ইমান ধুনীয়া। পাহাৰৰ ওচৰতে হয় গণেশ মন্দিৰটো আৰু ভীমাশংকৰ মন্দিৰলৈ আকৌ ওপৰত উঠিব লাগিব অকণমান। ভৰি সঁচাকৈ বিষাইছে, তথাপিতো আমি উঠি আছোঁ লাহে লাহে। আৰু ৰাস্তাৰ ওচৰতে এনেকৈ বান্দৰবিলাক দেখিবলৈ পায়, কি ধুনীয়াকৈ পোৱালিবোৰ চাওকচোন চাইডে চাইডে উঠি আছে, দেখিয়ে কিবা এটা ভাল লাগে। আৰু এইটো বান্দৰে আমাক নমস্কাৰে দিলে নে কি কৰিলে নাজানো, ধুনীয়াকৈ হাত দুখন ওপৰলৈ উঠাই দিছিলে। আমাক এইটো হৈছে দে কি কৰি আছা? কাটা গতাই দিব লাগিব ইমান ঠগা কৰি দিছা বেলেগৰ চাটায়ে। এয়া পাই গ'লোঁ আমি ভীমাশংকৰ মন্দিৰ। বাহিৰৰ পৰিৱেশটো বহুত ভাল লাগিছে। এইখন মেইন গেট, ইয়াৰ ভিতৰেৰে তললৈ নামি যাব লাগিব। লাহে লাহে যাবি দেই। চিৰিবোৰ বহুত পিছল হৈ আছিল, যিহেতু অলপ আগতে বৰষুণ এজাক গৈছে, সেয়েহে মই কৈছোঁ লাহে লাহে যাবি দে বুলি। তলত গৈ আছোঁ আমি, সেইফালে মন্দিৰটো আছে। এটা বস্তু মোৰ ইমান ভাল লাগিছে, মন্দিৰলৈ যোৱা বাটতে এনেদৰে নিজৰা বৈ আছে, ভৰিখন ইয়াতে ধুই যাব পাৰি আৰু কোনো পানী নহ'লেও হৈ যায়। ধুনীয়াকৈ ইয়াতে ভৰিখন ধুই ভিতৰলৈ সোমাই যাওঁ। আৰু ইয়াত যিহেতু নিজৰাৰ পাৰতে মন্দিৰটো হয়, ধুনীয়াকৈ এনি টাইম নিজৰাৰ পানী বৈয়ে থাকে, সেইকাৰণে বহুত ভাল লাগিছে। আৰু পৰিৱেশটো ইমান নিৰল, পাহাৰৰ মাজত ধুনীয়াকৈ নিজৰা বৈ আছে আৰু সেই নিজৰাৰ মাজতেই শিৱ বাবাক দৰ্শন কৰিব লাগিব। এই লাইনটো দেখিছেনে? এই লাইনটো পুৰা একদম দীঘল হৈ আছে আৰু ঝৰ্ণাৰ মাজতে ধুনীয়াকৈ শিৱলিংগ আছে, তাত ধুনীয়াকৈ এনি টাইম পানী বৈয়ে থাকে। সঁচাকৈ আহি বহুত ভাল লাগিল। বাহিৰতে চাকি বন্তি জ্বলাই ল'লোঁ, যিহেতু ভিতৰত জ্বলাব ঠায়ে নাই, নিজৰাৰ পানী এনি টাইম বৈয়ে থাকে, তাত আৰু চাকি দিব নোৱাৰি। শিৱ বাবাক দৰ্শন কৰিবলৈ পূৰা এইটো লাইন ক্ৰছ কৰিব লাগিব, গতিকে আমিও লাইনত আছোঁ বৰ্তমান। এয়া দেখিছেনে, ঝৰ্ণাৰ পানী পুৰা বৈ আছে। বহুত দীঘল লাইন দেখিছেনে? এতিয়াহে আমি ওচৰ পাইছোঁহি আহি, এতিয়া আমি ইয়াতে সেৱা জনাম। ইয়াতে আমি শিৱ বাবাক সেৱা জনাই ল'লোঁ। শিৱ বাবাৰ লিংগত পানী ঢালিবলৈ ধুনীয়াকৈ এই ঝৰ্ণাৰ পৰাই পানী উঠাই দিয়ে। এনেকৈ আমি পানী ঢালি ধুনীয়াকৈ সেৱা জনাই
ভিতৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি আমি বাহিৰৰ পিনে আহিলোঁ। ইয়াত বাহিৰৰ পৰিৱেশটোও ভাল লাগিছে। ধুনীয়াকৈ ভক্তসকলৰ বাবে বহিবৰ বাবে ইয়াতে ঠাই ৰাখিছে। মন্দিৰৰ পৰা ওলাই আহি ইয়াত অকণমান জিৰণি ল'ব পাৰি। আমাৰ বাবুৱে পূৰা একদম পানীখিনি পাই কিমান যে ফূৰ্তি পাইছে, নামিয়ে গ'ল একেবাৰে। দুয়োটাই চাপ প্ৰসাদ খাই আছে। আমাকো দিয়া কিনকে দালা কি খাইছ? প্ৰসাদ। মন্দিৰৰ পৰা দিয়া নাৰিকল প্ৰসাদখিনি আমি আমাকো দিয়া। ইয়াতে এৰুৱাই এনেদৰে গোটেইকেইটাই খাই আহিলোঁ। আৰু বেদনা দিছিল, বেদনাটো আমি বান্দৰক দিম বুলি বাবুৱে হাততে লৈ আহিছিল। মন্দিৰ দৰ্শন হৈ গ'ল। এতিয়া আমি যাবলৈ ওলাইছোঁ। শাওণৰ মাহত এই মন্দিৰটোত বহুত মানুহ হয়, যিহেতু এইটো শিৱ মন্দিৰ। ওপৰত উঠিছে আমাৰ বাচ্চা লোক। এইফালে পুৰা একদম ওপৰত উঠাৰ চান্সতে মাকে ৰিলছ বনাই আছে পুৰা চান্সতে। আহা ভাগিন দুটাক এনে অলপ জকালোঁ। আৰু বাবুৱে যে হাতত বেদনাটো আনিছিলে বান্দৰক দিলে। বান্দৰটোৱে কি ধুনীয়াকৈ এৰুৱাই এৰুৱাই খাব ধৰিছে। চাওক। তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।